নমস্কাৰ, মই টিকেন্দ্ৰ বা আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে। হয়, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমি SSC জিডিৰ মেডিকেল টেষ্টৰ তিনিটা খুবেই ইম্পৰ্টেণ্ট পাৰ্টৰ বিষয়ে আলোচনা কৰিম, যিকেইটা হৈছে কাণ, নাক আৰু চকু। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইকেইটা SSC জিডিৰ মেডিকেল টেষ্টত। চ' কেনেকৈ চাই, কি বেমাৰ চাই, সকলোখিনি আপোনালোকক ক'ম। লগতে চেণ্টাৰৰ কিছু অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো মানে কিছুমান মোৰ লগৰ ল'ৰাই কেনেকৈ ফিট হৈছিলে এইকেইটা মানে কাণ, নাক, চকুৰ, আৰু কেনেকৈ আনফিট হৈছিলে এইকেইটা পইণ্টত। চ' আপোনালোকক চেণ্টাৰৰ কিছু অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে হ'ল জাষ্ট। আৰু আপোনালোকে জানিলে যে আজি এখন নটিচ মানে আহিছে, ফিজিকেল টেষ্টক লৈ আহিছে। আপোনালোকে জানিলে যে 20 আগষ্টৰ পৰা ফিজিকেল হ'ব আমাৰ, আৰু 11 ছেপ্টেম্বৰলৈকে হ'ব। ঠিক আছে, এইকেইদিনৰ ভিতৰত আপোনালোকে যিমান দিন আছে খুবেই ৰানিঙৰ কাৰণে প্ৰেক্টিছ কৰক। আৰু মানে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই মানে মেডিকেল একেলগে হ'বনে না বেলেগকৈ হ'ব, এইটো এতিয়ালৈকে একো কনফাৰ্ম হোৱাই নাই। ঠিক আছে, যিহেতু মানে ডিপাৰ্টমেণ্টলিহে এইখন নটিচ ভাইৰেল হৈছে, এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত অহা নাই। যদিহে 20 আগষ্টৰ পৰা ফিজিকেল হয়, যদি এই নটিচখন সঁচা হয়, তেতিয়াহ'লে এসপ্তাহৰ ভিতৰত মই ভাবোঁ এসপ্তাহৰ ভিতৰত মানে অফিচিয়েল ৱেবছাইটত আহি যাব। মই চকুৰ বিষয়ে ক'ম, চকু কেনেকৈ চাই বা কি টেষ্ট হয় চকুৰ বিষয়ে। ঠিক আছে, চকু বিশেষকৈ দুটা টেষ্ট হয়, এটা হৈছে ক্লাৰ ব্লাইণ্ডনেছ আৰু এটা হৈছে ডিষ্টেঞ্চ ভিজন। আপোনালোকৰ ক্লাৰ ব্লাইণ্ডনেছৰ প্ৰব্লেমটো এনেকুৱাকৈ চাই, এখন কিতাপৰ জৰিয়তে, কিতাপখনত মানে সংখ্যা থাকিব আৰু ৰাস্তা থাকিব। ৰাস্তাখন মানে আপোনালোকে আঙুলিৰে এনেকুৱাকৈ দেখুৱাই দিব লাগিব, ৰাস্তাখন এনেকুৱাকৈ দেখুৱাই দিব লাগিব, ঠিক আছে, আঙুলিৰে। আৰু সংখ্যাবিলাক আপোনালোকে কৈ গ'লে হ'ল, আপোনালোক কিতাপত এনেকুৱাকৈ দেখুৱাই যাব, পাল্টি খুৱাই আপোনালোক সংখ্যাবোৰ দেখুৱাই যাব। আপোনালোকে সংখ্যাবোৰ কৈ যাব লাগিব কিমান কি আছে। আপোনালোক সময় নিদিয়ে, জাষ্ট 2 ছেকেণ্ড 1 ছেকেণ্ড এনেকুৱাকৈ ধুনীয়াকৈ আপোনালোকে দেখুৱাই যাব। আপোনালোকে মানে জল্দি ক'ব লাগিব। যদি আপোনালোকে কিবা কাৰণত যদি সময় লৈছে না, তেতিয়াহ'লে তেওঁলোকে মানে চক হ'ব যে এই ল'ৰাজনৰ মানে প্ৰব্লেম আছে, ইয়াক মানে ধৰিব লাগিব, এনেকুৱা ধৰণৰ কথা। পাৰে মানে আপোনালোকে জল্দি কৈ যাব। আৰু বিশেষকৈ যোৱাবাৰ নৰ্মেলত কি হৈছে, সংখ্যাটো ক'লেও নহ'ব বা ৰাস্তাখন ক'লেও নহ'ব, কিহত আছে মানে কি কালাৰত আছে সেইটো ক'ব লাগিব। এই কৰি যোৱাবাৰ 3 নম্বৰ ডক্টৰটোৱে, নৰ্মেলত 3 নম্বৰ ডক্টৰটোৱে মানে বহুত ল'ৰা জীৱন বৰবাদ কৰিছে, বিশেষকৈ কালাৰ ব্লাইণ্ডনেছত। এজন মৰিগাঁৱৰ ল'ৰা, একেলগে থাকিছিলোঁ এটা ৰুমত, এজন মৰিগাঁৱৰ ল'ৰা, তেওঁ প্ৰথম মানে 85 মাৰ্ক আছিলে, আমাৰ ST ল'ৰা আছিলে, 84ৰ কাট অফ গৈছে। চাওক কিমান দুখৰ বিষয়। কৈ আছোঁ, তাৰ কাহিনী এটা মই কৈ আছোঁ। তাৰপিছত তাৰ কি হৈছে, সি মানে ইংলিছত কালাৰবিলাকৰ নাম নাজানে তেওঁ। সেই যিহেতু মানে তেওঁ গৈছে না, তাক মানে সুধি আছে, সংখ্যাবোৰ সুধি আছে, তেওঁ কৈ আছে যে অমুক 34, 24, 22 এনেকুৱাকৈ কৈ আছে ধুনীয়াকৈ। তেওঁক সুধি আছে যে বোলে কালাৰ বলিয়ে কিয়া কালাৰ হে উস পাৰ, এনেকুৱাকৈ কৈ আছে তাক, কিয়া কালাৰ হে। তেওঁ অসমীয়াত কৈছে, ছাৰ মই হিন্দী, মানে তেওঁ ছাৰ কালাৰ মুজে ইংলিছ মে নেহি আতা, এছামিজ মে বলো বুলি কৈছে। তেওঁ অসমীয়াত কম বুলি ক'ল আৰু কি সি। তাৰপিছত তেওঁ কৈছে নাহি, ইংলিছ মে বলনা হোগা। তেওঁ ইংলিছত নাজানে। তাৰপাছত তাক উল্টাই দিছে, সংখ্যাটো কৈছে, কালাৰটো সুধিছে, ল'ৰাজন এনেকুৱা কৈ আছে, মানে ক'বই নোৱাৰে তেওঁ। তাৰপাছত তাৰ নাম সুধিলে, নামটো সোধাৰ পিছত ৰিমেডিকেল লিখি দিল, পইণ্ট লিখিয়ে পেলাল তাক। তাৰপাছত তাৰ ৰিমেডিকেল হ'ল, ৰিমেডিকেলত তাৰ এনেকুৱাকৈ টৰ্চাৰ কৰিছে, তেওঁক ৰিমেডিকেল পাছ কৰিব নোৱাৰিল। তাৰপিছত তেওঁ ৰিমেডিকেল চেণ্টাৰত গৈছে, ৰিমেডিকেল চেণ্টাৰত যাই তাৰ কি হ'ল, তাৰপিছত তাক কিতাপখন গোটাই পঢ়ুৱাইছে, তেওঁ গোটাই ক'ব পাৰিছে, আৰু গোটাই ৰাস্তাখনে দেখুৱাব পাৰিছে আঙুলিৰে, এনেকুৱাকৈ হৈছে। তাৰপিছত তাৰ কি হ'ল, তাৰ সন্দেহ আহি গ'ল যে মানে এতিয়া কালাৰ নুসুধিলে হ'ল, মোক কালাৰ নুসুধিলে হ'ল। তাৰপিছত তাক কি কৰিল, কালাৰ নুসুধি তেওঁক কিতাপখন উল্টাই দিল, ওলোটাকৈ দিল, মিৰৰ ইমেজ কৰি দিল। তাৰপিছত মিৰৰ ইমেজ কৰি দি তাৰপিছত তাক জল্দি উল্টাই আছে। কিন্তু মিৰৰ ইমেজ কৰাৰ পিছত জল্দি ক'ব পাৰিব নেকি? আপুনি ক'ব পাৰিব নেকি? নোৱাৰে। কাৰণ যিহেতু আমি 45 সংখ্যাটো ওলোটাই দিয়াৰ পিছত অলপ হ'লেও আমাক অসুবিধা হয়। আমি 1ৰ পৰা 10লৈকে ক'ব পাৰিম, কিন্তু 10ৰ পিছত অলপ অসুবিধা হৈ যায়, কাৰণ ছেকেণ্ডত ক'ব লাগিব। তাক এনেকুৱা ধৰণৰ টৰ্চাৰ কৰি সেই ল'ৰাজন ৰিমেডিকেল বেয়া হৈছে। মোৰ এতিয়াও নাম্বাৰ আছে তেওঁৰ, 85 আছিলে, চাকৰি কনফাৰ্ম আছিলে। কান্দি পেলাইছে বেচেৰাই। সমস্যাই বিশেষকৈ ক্লাৰ ব্লাইণ্ডনেছ টেষ্টটো এনেকুৱাকৈ চোৱা হয়। আৰু ডিষ্টেঞ্চ ভিজনটো আপোনালোকে জানে, অলপ ডিষ্টেঞ্চটো থাকিব। তাৰপিছত আপোনালোক আইচাইট দিয়া হ'ব, এখন চাৰ্ট থাকিব, তাতে মানে ডাঙৰৰ পৰা সৰুলৈকে থাকিব। ঠিক আছে, আপোনালোকৰ এটা চকু হ'ব লাগিব 6/6 আৰু এটা চকু হ'ব লাগিব 6/9, এনেকুৱা ধৰণৰ বহুতে কয়। এইটো ভুল ধাৰণা। মানে প্ৰায় 6/6 বিচাৰে তেওঁলোকে, কিন্তু ডক্তৰৰ ওপৰত ডিপেণ্ড। এটা চকু যদি আপোনাৰ 6/9 থাকে, কিন্তু ডক্তৰৰ ওপৰত ডিপেণ্ডে এইটো। 6/9 যদি এটাও হয়, তেতিয়াহ'লে কিছুমান ডক্তৰে পাছ কৰাই দিয়ে, আৰু কিছুমান আছে এনেকুৱা ধৰণৰ ডক্তৰ, নহ'ব, দুটাও আমাক 6/6 লাগিব, এনেকুৱা ধৰণৰ কথা।
ঠিক আছে। সেইকাৰণে মই কওঁ ডক্টৰৰ ওপৰত প্ৰত্যেকটোৱে আপোনালোকৰ পইণ্ট ডিপেণ্ড কৰে। আৰু এটা কাহিনী কৈছোঁ এইটোৰ বিষয়ে, এজন মানে এনেকুৱা ধৰণৰ ল'ৰা, ফিটনেছৰ ল'ৰা আছিলে, যোৱাবাৰ আহিছিলে, ঠিক আছে। ফিটনেছৰ ল'ৰা খুবেই ষ্ট্ৰং, হাই ফাই চাউৰা, মানে অসৈদি হাই ফাই ওখ আছিলে, ফিটনেছ কোৱা নাযায় আৰু, ডিফেন্সত যাবলগীয়া ল'ৰা। তাৰ মানে মেডিকেল প্ৰব্লেম একো নাই। এই প্ৰব্লেমটো আছিলে মানে যিটো মানে আইচাত মানে তেওঁ দেখা নাপায়, ঠিক আছে। আইচাত মানে একেবাৰে দেখা নাপায়, তাই মানে এটা চকুৰেও দেখা নাপায়, তাৰ অথচ 6/9 নাই এনেকুৱা ধৰণৰ। তাৰপিছত তাক কি কৰিলে, যিকেইজন ছাৰ আছিলে সেইকেইজন ছাৰে তেওঁক মানে এটা ডিছকাশ্যন কৰি, এটা আলোচনাৰ ভিত্তিত তাক পাছত আইচেটটো মানে যিটো মানে ডিষ্টেঞ্চ ভিজন নাই, সেই ডিষ্টেঞ্চ ভিজনটো পাছ কৰাই দিছে তেওঁক। ডিষ্টেঞ্চ ভিজনটো ইমান এটা প্ৰব্লেম নাই, কিন্তু যিটো ক্লাৰ ব্লাইণ্ডনেছ আছে সেইটো এটা খুবেই প্ৰব্লেম, ঠিক আছে। এইখিনিয়ে মানে চকুৰ বিশেষকৈ চোৱা হয়। আৰু কিছুমান মানে ডক্টৰৰ ওপৰত ডিপেণ্ড আছে, কিছুমান ডক্টৰে মানে চকুটো মানে টচ মাৰি চায়, ঠিক আছে। টচ মাৰি কিনে কিবা এটা প্ৰব্লেম চায় আৰু টচ মাৰি কিনে, কিন্তু কিছুমানে নাচায়, কিছুমান ডক্টৰে নাচায়। বিশেষকৈ এইখিনি চকু পৰীক্ষা এনেকুৱাকৈ কৰা হয়। এতিয়া নাকৰ কি চায়, ঠিক আছে। নাকৰ টেষ্টটো বিশেষকৈ DNS টেষ্ট হয়, যিটো মানে একটেইৰা নাকটো কিছুমানৰ এনেকুৱাকৈ একটেইৰা থাকে, ঠিক আছে। বেন থাকে কিছুমানৰ এনেকুৱা, এই হাড়াডাল, ঠিক আছে। কিছুমানৰ একটেইৰা থাকে, বেন থাকে। আপোনালোকৰ ষ্ট্ৰেট হ'ব লাগিব, চিধা হ'ব লাগিব নাকটো। আৰু নাকৰ বিশেষকৈ কিছুমান ডক্টৰে টচ মাৰি চায় নাকৰ ফুটাটো, ঠিক আছে। আৰু কিছুমানে মানে এই ফিংগাৰটো মানে সোমাই দিব লাগে এনেকুৱাকৈ, ঠিক আছে। এনেকুৱাকৈ প্ৰত্যেকটো নাকত সোমাই দিব লাগে। নাকত যদি আপোনালোকৰ এই ফিংগাৰটো সোমে, তেতিয়াহে আমাক মানে পাঁচ বুলি ধৰে। বা এইটো কিন্তু ডক্টৰৰ ওপৰত ডিপেণ্ড হয়। কিছুমান ডক্টৰে জাষ্ট মানে চেম্পুলকৈ চাব, এনেকুৱাকৈ চাব, টচ মাৰি চাব। আৰু কিছুমান ডক্টৰে এনেকুৱাকৈ আছে, জাষ্ট মানে এনেকুৱাকৈ চাইছে, আপোনালোক টচ মাৰি চাল না, ডাইৰেক্ট চিধাকৈ চাইছে, তাৰপিছত মানে নিজকে আৰু কি এই ফিংগাৰটো সোমাব দিয়ে, এনেকুৱাকৈ চায়। নাকৰ টেষ্ট ইমান টেনশ্যন নাই, যিটো নাকৰ চেকআপ হয় সেইখিনিয়ে জাষ্ট চেকআপ হয়, বিশেষ একো চেকআপ নহয় তাত। আৰু এতিয়া কাণৰ চেকআপটো চাওক। কাণৰ জানে আপোনালোকে মেচিন ব্যৱহাৰ কৰা হয়, মেচিন সোমাই দিয়া হয় কাণত, বিশেষকৈ মেচিনটো সোমাই দিয়া হ'ল, এনেকুৱাকৈ চেকআপ হয়। তাৰপিছত কিছুমানে কি কৰে, কিছুমান ডক্টৰে কাগজ এখন ৰাখি থৈ, ইয়াত মানে এছিষ্টেণ্টজনক কৈ যাব লাগে, মই তাতে আছোঁ, ছাইডত আছোঁ, তাতে মই কিছুমান সংখ্যা কম, মানে ক'ব দিব আৰু কি, এনেকুৱা ধৰণৰ। তাতে কাগজ এখন লৈ এছিষ্টেণ্টজনে কলমেদি এনেকুৱাকৈ ঘূৰে থাকিব, আপোনালোকে এখন কাণেদি শুনিব লাগিব। এই কাণ মানে তাৰপিছত মেইন ডক্টৰজনে মানে তাতে চিঞৰি আছে যে বোলে কিছুমান সংখ্যা চিঞৰি আছে, ডক্টৰজনে বোলে 34 বুলি ক'ব লাগিব, কিন্তু এছিষ্টেণ্টজনে কলমটো ঘূৰাই আছে, ঘৰ 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 শব্দ কৰিছে, এখন কাণেদি ক'ব লাগিব। বিশেষকৈ মানে কি হৈছিলে মোৰ ITBP কেম্পত, মানে জালুকবাৰী, তাত মানে কি হৈছিলে, এনেকুৱাকৈ মানে শব্দ কৰি আছে, তাৰপিছত তাতে মানে ট্ৰেইন আহি আছে, তাৰপিছত কাউৰৰ শব্দ, গুৱাহাটীততো জানে কাউৰবিলাক চিঞৰি আছে, ট্ৰেইনৰ শব্দ, ঠিক আছে। এইফালে মই মানে কি বুলি কৈ আছে, মই মানে শুনাই পোৱা নাছিলোঁ, ৰখি দিছোঁ মই, ট্ৰেইনখন আহিছে, তাৰপিছত মানে মোক মানে কৈ আছে বলিয়ে মানে কৈ আছে আৰু কি। তাৰপিছত মই ক'ব পৰা নাছিলোঁ, মানে ট্ৰেইনখন আহিছিল না, তাৰপিছত ৰখি দিলোঁ, ট্ৰেইনখন যাব দিছিলোঁ। তাৰপিছত সেই মানে ট্ৰেইনখন মই দেখুৱাই দিছোঁ ছাৰজনক, বোলে ছাৰ ট্ৰেইন আহিছে বুলি দেখুৱাই দিছিলোঁ। মানে হৰণ মাৰিছে, ইমান চিঞৰ। এনেকুৱা মানে টেষ্ট হয়, মানে কাগজৰ জৰিয়তে এখন কাণেদি, বা তাৰপিছত আৰু এইখন কাণ হ'ল, এইখন কাণেদি, তাৰপিছত ছাৰজনে চিঞৰি থাকিব, ক'ব লাগিব এনেকুৱাকৈ। আৰু কিছুমান কি হয়, চকু বন্ধ কৰিব দিব, চকু বন্ধ কৰাৰ পিছত কি হ'ল, তাৰপিছত কিছুমান লোহাৰে এনেকুৱাকৈ শব্দ কৰিব, টিং 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 এনেকুৱাকৈ। আপুনি চকু বন্ধ কৰাৰ পিছত মানে এটা অলপ হেৰি হৈ যায়, পাছত থাকিব ছাৰজনে, পাছত থাকি কিনে মানে তেওঁ লোহাৰে শব্দ কৰিব, তাৰপিছত ক'ব লাগিব যে বোলে ফ্ৰণ্ট ছাইডত শব্দ কৰিছে, বেক ছাইডত শব্দ কৰিছে, লেফ্ট ছাইডত শব্দ কৰিছে, তাৰপিছত ৰাইট ছাইডে শব্দ কৰিছে, এনেকুৱাকৈ ক'ব লাগিব। কাণৰ চেকআপ বিশেষকৈ এনেকুৱাকৈ হয়, ঠিক আছে। আৰু মেচিনৰে যিটো মানে চেকআপ হয় না, সেইটো চেকআপ মানে কি চাই, আপোনাৰ কাণৰ পৰ্দাটো ফাটিছে নেকি, কিবা কাণত ভিতৰত ময়লা চয়লা আছে নেকি, এইটো বিশেষকৈ চাই। আৰু এটা কাহিনী কৈ আছোঁ মই কাণৰ, মোৰ লগৰ এজন ল'ৰা, পিংকু ৰাভা বুলি কয়, 2018 চনৰ কথা কৈছোঁ এইটো মই, 2018 চনৰ কথা কৈছোঁ। তেওঁ মানে এতিয়া CISFত চাকৰি কৰিছে, তাৰ এখন কাণৰ প্ৰব্লেম আছিলে, খুবেই প্ৰব্লেম আছিলে। আৰ্মিত তেওঁ কি হৈছিলে, তেওঁ কিবা পাইছিলে, মেডিকেল ফেইল হৈছিলে, আৰ্মি পাইছিলে এখন কাণৰ কাৰণে, মানে এখন কাণৰ প্ৰব্লেম আছিলে। তাৰপাছত কি হ'ল, ছাৰজনে এখন কাণ চেকআপ কৰিলে, তাৰপিছত ছাৰজনক মানে এজন বেলেগ ডক্টৰে মাতি দিলে, মাতাৰ পিছত তেওঁ মানে মেচিনটো উলিয়াই গুচি গ'ল। তাৰপিছত নেক্সট টাইম আহি কিনে সেই কাণখন মানে ল'ৰাজনৰ চেক নকৰিলে, এতিয়াতো CISFত চাকৰি কৰি। আৰু ডিষ্টেঞ্চ ভিজনৰ এটা কাহিনী ক'ম আপোনালোকক, যিটো মানে মোৰ লগৰ ল'ৰাৰ হৈ গৈছে, ঠিক আছে।
মানে বাল্টিং এটা ৰাখি থৈ দিছে ডিষ্টেঞ্চ ভিজন দেখুৱাব আৰু কি ডিষ্টেঞ্চ ভিজনৰ কাৰণে বাল্টিংটোৰ পৰা পানী ৰাখি থৈ দিছে পানীখিনি মাৰিকে আৰু কি যাব লাগে মানে চকুটো আৰু কি চাফা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আৰু কি বাল্টিংটো ৰাখিছে সেই ল'ৰাজনে আৰু একো প্ৰব্লেম নাই ডিষ্টেঞ্চ ভিজনৰ কিন্তু কি আছিলে তাৰ প্ৰথমতে চেষ্ট নাম্বাৰ আছিলে চেষ্ট নাম্বাৰ প্ৰথম থকাৰ কাৰণে তাক মানে লগতে ছাৰজনে মাতিছে যে বোলে প্ৰণৱ আহি যোৱা আৰু কি প্ৰণৱ নাম আছিলে প্ৰণৱ আহি যোৱা তাৰপিছত হিন্দীতেও কৈছে প্ৰণৱৰ নাম কৈ কিনে তাৰপিছত তাক পানী মাৰিকে আৰু কি ডিষ্টেঞ্চ ভিজন চাব দিছে মানে পৰ্দাখন আঁতৰাই দিলে আঁতৰাৰ পাছতে ডিষ্টেঞ্চ ভিজনখন চাব দিছে তাৰপিছত জল্দি কৈ দি মানে ডাইৰেক্ট 6/6 লাইনটো কৈ গৈছে তাক তাৰপিছত পানী মাৰাৰ লগে লগে আপোনাৰ জানে অলপ হ'লেও প্ৰব্লেম দিব অথচ তাৰ 5 ছেকেণ্ড এটা হোৱা নাই পানীখিনি মাৰিকে গুচি যোৱা সেইবিলাক আপোনালোকে ভুল নকৰিব আৰামছে পানীখিনি মাৰিব অলপ শ্ল' কৰি দিব শ্ল' কৰিলেও একো নকয় ছাৰখিনি ধুনীয়াকৈ মুচি কাচি লৈ কিনে যাব আপোনালোকে পানীখিনি ধুনীয়াকৈ মুচি কাচি লৈ আৰামছে গুচি যাব একো প্ৰব্লেম নাই আৰু এইবিলাক যে আপোনালোক কথা কৈছোঁ এইবিলাক হৈছে ডক্টৰৰ ওপৰত ডিপেণ্ড প্ৰত্যেকটো ডক্টৰৰ মানে চেকআপৰ ষ্টাইলটো বেলেগ বেলেগ কেনেকৈ কি চাই সেইটো প্ৰত্যেকটো ডক্টৰৰ ওপৰত ডিপেণ্ড ঠিক আছে আৰু কিছুমান ডক্টৰে একদম এনেকুৱাকৈ চাই যে প্ৰত্যেকটো পাৰ্টেই আপোনাক মানে হাতেৰে চুই চাব আপোনাক কেনেকুৱাকৈ কি প্ৰত্যেকটো পাৰ্টে আপোনালোক হাতেৰে চুই চাব ধৰি লওক নাকটো হাতেৰে চুই চাব কাণখন হাতেৰে চুই চাব এনেকুৱা ধৰণৰ কথা ঠিক আছে প্ৰত্যেকটো পাৰ্টে বা হাতখন হাতেৰে চুই চাব এনেকুৱা ধৰণৰ কিন্তু কিছুমান ডক্টৰ আছে হাতেৰে চুই নাচায় অথবা ওচৰত আহি দূৰৰ পৰা চাই গ'ল এনেকুৱা ধৰণৰ কথা যদি আপোনালোকে হাতেৰে চুই চাই তেতিয়াহ'লে অলপ ষ্ট্ৰিক্ট কৰা যেন লাগে ডক্টৰজনে মানে হাৰ্ট মেডিকেল কৰাৰ নিচিনা লাগে এনেকুৱা ধৰণৰ লাগে হয়নে নহয়